মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আশা কৰোঁ তোমালোক সকলোৱে ভালে আছা। আজি আমি তোমালোকৰ ভাষা পাঠ্যপুথিৰ পাঠ নম্বৰ 2 এটা আমি খুব ধুনীয়া অৰুণাচলৰ মিচিমি জনজাতিৰ সাধু আলোচনা কৰিবলৈ লৈছোঁ। তোমালোকে সাধুটো খুব ভাল পাবা। তোমালোকে কিতাপৰ 10 নম্বৰ পৃষ্ঠা উলিয়াই ল'বাচোন। মই সাধুটো কৈ গৈছোঁ, তোমালোকে ধুনীয়াকৈ শুনি যাবা। অৰুণাচল প্ৰদেশত কামলাং নামেৰে এখন নৈ আছে। কোৱানচা নামৰ ডেকা এজন প্ৰায় তাইলৈ মাছ মাৰিবলৈ যায়। কোৱানচা খাটমাউৰা মানে যাৰ মাক দেউতাক কোনো নাথাকে, তেনেকুৱা মানুহক খাটমাউৰা বুলি কোৱা হয়। তেওঁ ওৰে দিনটো পথাৰত কাম কৰিলেহে দুবেলা দুমুঠি খাবলৈ পায়, নহ'লে তেওঁৰ পেটত গাঁঠি টেকেলিও কাটি। অৰ্থাৎ তেওঁ যদি পথাৰত দিনটো কাম নকৰে তেতিয়াহ'লে তেওঁ খাবলৈকে নেপায়। তেওঁৰ কিন্তু মাছ মৰাতহে হেঁপাহ। এদিন তেওঁ কামলাঙৰ পানীত এখন দলঙা পাতি থলে। দলঙা কি তোমালোকে জানা নহয়? মাছ মৰা এবিধ সঁজুলি। গধূলি পৰত দলঙাখন দাঙি তেওঁ আনন্দত জঁপিয়াই উঠিল। 2টা অচিনাকি মাছ দলঙাত উঠিছে। তাৰে এটা সৰু, আনটো ডাঙৰ। ডাঙৰ মাছটো দেখি তেওঁৰ চকু থৰ হ'ল। ঘৰলৈ নি লাওৰ খোলা এটাত ডাঙৰ মাছটো জীয়াই থলে আৰু সৰু মাছটো খালে। আগতে আমি বিভিন্ন বস্তু থ'বলৈ লাওৰ খোলা ব্যৱহাৰ কৰিছিলোঁ। হয়তো তোমালোকৰ কিছুমানৰ ঘৰত থাকিবও পাৰে। গতিকে সেই লাওৰ খোলাত মাছটো জীয়াই থৈছিল, ডাঙৰ মাছটো। পাছদিনাখন গধূলি কামৰ পৰা উভতি আহি কোৱানচাই তেওঁৰ ঘৰটো কাপোৰেৰে ভৰি থকা দেখিলে। এদম কাপোৰ। কোনে বাৰু আনি থলে কাপোৰৰ দমটো? বিস্ময়ত তেওঁৰ চকু কপালত উঠিল। তেওঁ জানিব মন গ'ল আচলতে কোনে কাপোৰখিনি আনি থলে। নিতৌ ৰাতিপুৱা মাছটোক আহাৰ খুৱাই কোৱানচা কামলৈ যায়। ঘূৰি আহি প্ৰতিদিনে তেওঁ বাৰে বৰণীয়া কাপোৰেৰে ঘৰটো ভৰি থকা দেখা পায়। যেতিয়া ৰাতিপুৱা কামলৈ যায়, আহি আকৌ ঘৰটোত কাপোৰেৰে ভৰি থকা দেখা পায়। এদিন ৰহস্য ভেদ কৰিবলৈ তেওঁ কামলৈ নগৈ ঘৰটোৰ ওচৰতে লুকাই থাকিল। কোৱানচাই দেখিবলৈ পালে যে মাছটোৱে লাহেকৈ নিজৰ ৰূপ এৰি এজনী দীপ-লিপ ছোৱালী হ'ল। তাই তাঁতশাল মেলি খটখটাই কাপোৰ ববলৈ ধৰিলে। কোৱানচাই সাউৎকৰে গৈ তাইৰ হাতত থাপ মাৰি ধৰি সুধিলে, তই কোন? ক'ৰ পৰা আহিছ? কেনেকৈ কাপোৰ ববলৈ শিকিলি? ফুলবোৰৰ এই নমুনাবোৰ ক'ত পালি? থতমত খাই ছোৱালীজনীয়ে ক'লে, মই হামব্ৰু ফৈদৰ জীয়াৰী হামব্ৰুমাই, ঘৰ কামলাঙত। আদিমানৱী নিমকেই মোৰ শিপিনী হ'বলৈ কোৱাত মই কাপোৰ বোৱা আৰম্ভ কৰিলোঁ। ফুলৰ নমুনাবোৰ ক'ত পালোঁ শুনা। মই পানীৰ বুৰবুৰণি, পানীৰ ঢৌ, পাহাৰৰ গছ-গছনিৰ সৌন্দৰ্য দেখি মোহিত হৈ সেইবোৰৰ চানেকি কাপোৰত তুলিলোঁ। পানীত দেখা ৰঙা, নীলা আৰু বগা এই 3 ৰঙৰ সাপ দেখি তাৰো ৰঙীন চানেকিৰে বুটা তুলিলোঁ। আকাশৰ মনোমোহা ৰং, ডাৱৰৰ লুকা-ভাকু আৰু মাছৰ বাকলিৰ চিকমিকনিৰ ছবিৰেও কাপোৰত বুটা বাচিলোঁ। হামব্ৰুমাইৰ কথা শুনি কোৱানচা মোহিত হ'ল। তেওঁ তাইক বিয়া কৰালে। কোৱানচাই হামব্ৰুমাইৰ লগত যুগ্ম জীৱন আৰম্ভ কৰিলে। এদিন তেওঁলোকে কাপোৰবোৰ ৰ'দত শুকাবলৈ দিছিল। হঠাতে অহা ধুমুহা বতাহে কাপোৰবোৰ উৰুৱাই নি পৃথিৱীৰ চুকে কোণে সিঁচৰিত কৰি দিলে। যিবোৰ ঠাইত কাপোৰবোৰ পৰিল, সেই ঠাইৰ মানুহবোৰে তেতিয়াৰ পৰা কাপোৰ বব জনা হ'ল। হামব্ৰুমাইয়ে কথাটো গম পাই ক'লে, পৃথিৱীৰ উপকাৰ হ'ল। আদিমানৱী নিমকেৰ মনোবাঞ্ছাও পূৰ্ণ হ'ল। গতিকে এই সাধুটো এটা সংগ্ৰহ কৰা সাধু। এইটো আচলতে অৰুণাচলৰ
মানুহৰ মাজত তাৰ জনতাৰ মাজত প্ৰচলিত এটা লোকসাধু গতিকে তোমালোকে সাধুটো শুনি নিশ্চয় বহুত ভাল পালা নহয়নে এই সাধুটো তোমালোকে পঢ়িবাচোন নিজে পঢ়িবলৈ চেষ্টা কৰিবা আৰু ইয়াৰ লগত জড়িত বাকি যিখিনি প্ৰশ্নোত্তৰ বা যুক্তাক্ষৰ বা অন্যান্য যিখিনি কথা আছে সেইখিনি আমি ইয়াৰ পিছৰ ভিডিঅ'ত আলোচনা কৰিবলৈ চেষ্টা কৰিম আজিলৈ ইমানতে সামৰিছোঁ ধন্যবাদ